নমস্কাৰ সদাচাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। শিক্ষকসকলৰ কাৰণে নতুন কৰি আৰম্ভ কৰা HRMS নামৰ যিটো পোৰ্টেল, এই পোৰ্টেলৰ লগত সম্পৰ্ক থকা এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকজন শিক্ষকৰ কাৰণে দৰকাৰী এটি ইনফৰমেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোক সকলোৱে জানে HRMS ৰ ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট 17 ডিচেম্বৰ তাৰিখলৈকে বঢ়াই দিয়া হৈছে। ইয়াৰ আগতে 10 তাৰিখ লাষ্ট ডেট আছিল আৰু 6 তাৰিখ বা 6 তাৰিখৰ পিছত যিমানবিলাক শিক্ষকে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ প্ৰফাইল কমপ্লিট হোৱা নাই, পেণ্ডিং দেখুৱাই আছে। আৰু মই মোৰ ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ যে কি এটা মেইলৰ ৰিপ্লাই আহিছিল এই টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেমৰ তৰফৰ পৰা আমাৰ জাকিৰ হুছেইন নামৰ ছাৰ এজনে মেইল কৰিছিল। তাতে তেওঁলোকে স্পষ্টকৈ কৈ দিছিল যে কি এই কমপ্লিট প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। ঠিক সমসাময়িকভাৱে আজি 14 তাৰিখ আৰু 14 তাৰিখে এখন অত্যন্ত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন কি হৈছে এই HRMS সম্পৰ্কীয় আজি অসম চৰকাৰৰ তৰফৰ শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰকাশ পাইছে। এই যিখন নটিফিকেশ্যন এইখনত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। এতিয়া শিক্ষকসকলৰ যিটো ভেৰিফিকেশ্যন বা কমপ্লিট হোৱাৰ প্ৰচেছ, এইটো ষ্টেটৰ ফালৰ পৰা কিছু অংশ ডিষ্ট্ৰিক্টক দায়িত্ব দিয়া হৈছে। কেনেকুৱা ধৰণে ডিষ্ট্ৰিক্টে এই ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যন কৰাৰ সময়ত আমাৰ শিক্ষকসকলৰ কি তথ্যৰ প্ৰয়োজন হ'ব তাক লৈ বিতং গাইডলাইন দিছে। আৰু ভিডিঅ'টোৰ জৰিয়তে আটাইখিনি কথা আপোনালোকক বহলভাৱে ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ছাৰ বাইদেউসকল, এইখন হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। এই চিঠিখন 14/12/2021 তাৰিখে প্ৰকাশ পাইছে আৰু চিঠিখন পঠাইছে ধ্ৰুৱজ্যোতি দাস, ACS এক্সিকিউটিভ ডাইৰেক্টৰ, অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা। আৰু চিঠিখন কালৈকে পঠোৱা হৈছে আপোনালোকে চাই লওক। চিঠিখন পঠোৱা হৈছে টু দি ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্টছ, দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ, টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। প্ৰত্যেকখন জিলাৰে ইনস্পেক্টৰবিলাকলৈকে, DEO বিলাকলৈকে আৰু DMC বিলাকলৈকে এই চিঠিখন পঠোৱা হৈছে। এতিয়া এই চিঠিখনৰ মেইন যিটো বিষয়বস্তুটো কি আপোনালোকে জানিবৰ কাৰণে চেষ্টা কৰক। বিষয়বস্তুটো আপোনালোকে চাওক, ইয়াতে দিয়া আছে। ছাবজেক্টটো কৈছে অনলাইন ভেৰিফিকেশ্যন অফ টিচাৰ প্ৰফাইল। শিক্ষকসকলৰ যিটো প্ৰফাইল, সেই প্ৰফাইলটো অনলাইন কেনেকুৱা ধৰণে ভেৰিফিকেশ্যন কৰিব পৰা যাব বা ভেৰিফিকেশ্যন কৰিব লাগিব সেই সংক্ৰান্তত এই চিঠিখন আহিছে। এতিয়া চিঠিখনৰ ভিতৰত কি আছে গোটেইখিনি কথা আপোনালোকক বিতংভাৱে ক'ম। যিহেতু HRMS এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, শিক্ষকসকলৰ জীৱনৰ লগত সম্পৰ্ক থকা এটি বিষয়, গতিকে প্ৰত্যেকটো পইণ্ট বিতংভাৱে জনাটো আমাৰ কাৰণে দৰকাৰ। যদি আপোনালোকে বেলেগ ভিডিঅ'বিলাক নাচায়ো এই ভিডিঅ'টো যেনে তেনে চাব, কাৰণ ইয়াৰ লগত সম্পৰ্ক থকা বহুত কথাই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। ছাৰ মেডাম, with reference to the subject cited above, it is to inform you that the registration process of teachers and submission of service profile has been almost completed. It is decided to verify the critical information to teachers' profile for smooth implementation of transfer process. The verification will be done from 15 December 2021 to 21 to 20 December 2021. The detailed steps for verification are. এটা কি কোৱা হৈছে, শিক্ষকসকলৰ প্ৰায়বিলাক শিক্ষকৰে এই যিটো মানে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিছে আৰু লাষ্ট ডেটটো হৈছে 17 ডিচেম্বৰ। আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰাৰ পিছত এতিয়া কি কৰা হ'ব, ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে এই যিটো ভেৰিফিকেশ্যন, শিক্ষকসকলে ডাটাবিলাক আপলোড কৰাৰ পিছত, তথ্যবিলাক দিয়াৰ পিছত যিটো ভেৰিফিকেশ্যন প্ৰচেছ থাকে, যিটো মানে চোৱা চিতা কৰিবলগীয়া থাকে, সেই কথাখিনি এতিয়া কোনে কৰিব, কাক কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে, ডিষ্ট্ৰিক্টবিলাকক কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু তেওঁলোকে কেনেকুৱা ধৰণে কৰিব লাগিব এই ষ্টেপছটো ইয়াতে কৈ দিয়া হৈছে।
এইটো চাওক প্ৰথমতে হৈছে 1 নম্বৰত দি ভেৰিফিকেশ্যন প্ৰচেছ উইল বি অনলাইন থ্ৰু দ্য পৰ্টেল HTTP অৰ্থাৎ HRMS ৰ যিটো পৰ্টেল কি হ'ব ভেৰিফিকেশ্যন প্ৰচেছটো অনলাইন হ'ব আৰু এইটো HRMS.SM.in ৰ জৰিয়তে হ'ব 2 নম্বৰ দি ভেৰিফিকেশ্যন উইল বি ডান থ্ৰু ডিষ্ট্ৰিক্ট লেভেল লগিং separate for secondary level under inspector of school elementary under district elementary education officer and সমগ্ৰ শিক্ষা under a district mission coordinator the concerned office will engage require official for the process এটা কি হ'ব আমাৰ জিলা বিলাকত যেহেতু তিনটা পৰ্যায়ত প্ৰচেছ শিক্ষা ব্যৱস্থাটো চলি আছে বৰ্তমান ইনস্পেক্টৰ DMC আৰু DEEO তিনিটা প্ৰচেছতে তিনিটা মানে অফিচতে ইয়াৰ ভেৰিফিকেশ্যনটো হ'ব আৰু তাৰ কাৰণে কি কৰিবৰ কাৰণে কোৱা হৈছে অফিচক নিৰ্দিষ্ট মানুহ এংগেজ কৰিবৰ কাৰণে কোৱা হৈছে দি লগইন credential will be provided from the state mission office to the district programmer আৰু এই যেটো কেনেকুৱা ধৰণৰ লগইন কৰিব লাগিব লগইনৰ যেটো প্ৰচেছ এটো ডিস্ট্ৰিক্ট মিশন আমাৰ যিজন MIS ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ থাকে তেওঁলোকে শেয়াৰ কৰা হ'ব after the successful login the list of teachers against 3 directors will be displayed there will be 3 options as view approve and reject the official engage will view the individual teachers profile কি কৰিব তেওঁলোকে যেটা লগইন কৰিব লগইন কৰাৰ পিছত প্ৰত্যেকজন শিক্ষকৰ এগেইনষ্টত তিনিটা অপচন আহিব এটা আহিব ভিউ এটা আহিব এপ্ৰুভ আৰু এটা আহিব ৰিজেক্ট প্ৰথমতে কি কৰিব লাগিব তেওঁলোকে শিক্ষকসকলৰ তথ্যবিলাক ভিউ কৰিব লাগিব বা চাব লাগিব 5 নম্বৰ চাওক দি ফলোইং ডাটা নিড টু বি ভেৰিফাইড আৰু ভিউ কৰাৰ পিছত কি ডাটা ভেৰিফাই কৰিব লাগিব সেই কথাখিনি আপোনালোকে চাই লওক মই আকলক ওপৰলৈকে উঠাই দিছো দি ফলোইং ডাটা নিড টু বি ভেৰিফাইড 1 নম্বৰ they will ensure that the teacher is from the respective category of post against the particular school UDA school code under section teachers detail jo teacher details ase tat category of jitu post to thike ase na nai ei hikok jone category of post to thike dise na hetu sabo lagibo the language one of the teacher should be checked under section teachers detail er khetrot language one to jehetu amar matibhasha to hoy অসমীয়া হয় হেতু চাব লাগিব in case of teachers of zero enrollment school they are to be shown against other schools which are proposed to amalgamation in UDAS 2020-2021 এতে কি কৰা হৈছে কেতিয়াবা কেবা ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিদ্যালয় ওলাব পাৰে যত নেকি এনৰোলমেন্ট জিৰো সেই ক্ষেত্ৰত সেই শিক্ষকজনৰ কি কৰিবলৈ কোৱা হৈছে এই যত সেই শিক্ষকজনক যিখন স্কুলত এমালগেমেট মানে সেই বিদ্যালয়খন যিখন বিদ্যালয়ৰ লগত এমালগেমেশন কৰা হ'ব তাত তেখেতৰ ডাটাটো দেখুৱাব লাগিব দি মিডিয়াম অফ ইনষ্ট্ৰাকচন অফ স্কুল আন্ডাৰ সেকশন সাৰ্ভিস ডিটেইলস উইল বি এনচিয়ৰ সাৰ্ভিস ডিটেইলত আমাৰ কি আছে মিডিয়াম অফ ইনষ্ট্ৰাকচন নামৰ এটা অপচন আছে হেতু যাতে ঠিকে হয় বড় মিডিয়াম হলে বড় মিডিয়াম এছামিজ হলে এছামিজ বেঙ্গলী হলে বেঙ্গলীটো চাব লাগিব তাৰ পিছত the subject taught under section service detail should be ensured in case of LP school the subject will be all subject আৰু আমাৰ যেতিয়া আমি ফিল আপ কৰি যাও যে সাৰ্ভিস ডিটেইলত এটা অপচন আছে যে কি হেতু হৈছে আমাৰ এই সাবজেক্ট কি পঢ়াও গটিকে হাই স্কুলৰ ক্ষেত্ৰত বা এমই স্কুলৰ ক্ষেত্ৰত এটো পিঠক হ'ব হাই সেকেন্ডাৰী ক্ষেত্ৰত পিঠক হ'ব এলপি স্কুলৰ ক্ষেত্ৰত অল সাবজেক্ট হ'ব The personal detail should be checked as per office record আৰু অফিচৰ যি ৰেকৰ্ড আছে ৰেকৰ্ড মতে ব্যক্তি সেই শিক্ষকজনৰ পাৰ্সোনাল ডিটেইলস টু ভেৰিফাই কৰিব লাগিব The above information may be verified as per uploaded documents আৰু এই যিখিনি তথ্য লগত যিখিনি তথ্য আপলোড কৰা হৈছে ডাটা আপলোড কৰা হৈছে তাৰ লগত এখিনি মিলাই চাব লাগিব If the above information are found to be as pre-office record then the profile will be approved by clicking the approve button আৰু ভিউ কৰাৰ পিছত এখিনি যেতিয়া চাব পাৰিব সোৱাৰ পিছত যেতিয়া অফিচাৰজন সন্তুষ্ট হ'ব যে দেখাব গুটেখিনি ঠিকে আছে তেতিয়া কি কৰিব এপ্ৰুভ বটনটো ক্লিক কৰি সেই শিক্ষকজনক এপ্ৰুভ কৰিব in case of any mismatch found the same may be rejected by clicking reject button which specifically write the error in comment box আৰু যদি কিবা কাৰণত কথাখিনি ভালদৰে নিমিলে তেতিয়াহলে তেও ৰিজেক্ট কৰিব পাৰিব আৰু ৰিজেক্ট কৰাৰ সময়ত
যিটো ঘৰ থাকিব ঘৰত সম্পূৰ্ণকৈ কিহৰ কাৰণে ৰিজেক্ট কৰা হৈছে সেই কথাটো তেখেতে কি কৰি দিব লাগিব লিখি দিব লাগিব গতিকে চাওক এই ভেৰিফাই প্ৰচেছটো কিমান জটিল হয় আৰু কেনেকুৱা ধৰণে তন্নকৈ আমাৰ প্ৰত্যেকজন শিক্ষকৰ ডাটাবিলাক কি কৰা হ'ব ভেৰিফাই কৰা হ'ব তাৰ পিছত চাব আপোনালোকে 8 নম্বৰটো চাওক আফটাৰ ৰিজেক্টিং দি প্ৰফাইল দি সেম উইল বি shown in the teacher profile and teacher will have to correct it for approval again যেতিয়া ৰিজেক্ট কৰা হ'ব ৰিজেক্ট কৰিলে শিক্ষকজনৰ HRMS যিটো প্ৰফাইল হয় প্ৰফাইলত কি হ'ব তেখেতৰ যিখিনি ডাটা এই ডাটাখিনি যেতিয়া তাতে কি দেখাব ৰিজেক্ট বুলি দেখুৱাব আৰু ৰিজেক্ট হোৱাৰ পিছত শিক্ষকজনে কি কৰিব এই কিহৰ কাৰণে ৰিজেক্ট হৈছে সেইটো চাই তেখেতে সেইটো কি কৰিব পাৰিব পুনৰ শুদ্ধ কৰাৰ কাৰণে এটা সুবিধা পাব গতিকে শ্ৰোতা ছাৰ বাইদেউসকল অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'লো আপোনালোকে নিশ্চয় ইয়াৰ দৰে উপকৃত হৈছে এটা 9 নম্বৰতে চাওক The intimation will be sent through SMS and mail to the concerned teacher email আৰু যদি মানে ৰিজেক্ট হয় সেই কথাখিনি কি কৰা হ'ব শিক্ষকজনক মেইলৰ জৰিয়তে হওক বা SMS জৰিয়তে হওক জনোৱা হ'ব The verification process is very important and time bound. The concerned office may engage more officials in order to complete within the time. এই verification processটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কি কৰিবৰ কাৰণে কোৱা হৈছে অফিচবিলাকে যাতে সময়ত শেষ কৰিব পাৰে তাৰ কাৰণে যিমান পাৰি সিমান অফিচৰ ব্যক্তি ইয়াত মানে নিয়োগ কৰিবৰ কাৰণে কোৱা হৈছে গতিকে শ্ৰোতা ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে কথাখিনি ক'লো আপোনালোকৰ 14 তাৰিখৰ পৰা এপ্ৰুভ হোৱাৰ কথা আছিল এতিয়া যেহেতু নতুন এটা নিয়ম ওলাইছে নিশ্চয় 14 তাৰিখৰ পিছত 15 তাৰিখৰ পৰা যেতিয়া এপ্ৰুভ হৈ যাব 15 তাৰিখৰ ৰাতিপুৱাৰ পৰা যেতিয়া অফিচাৰবিলাকে এইটো ভেৰিফাই কৰিব চেষ্টা কৰিব ডিস্ট্ৰিক্ট লেভেলত লগে লগে তাৰ কিছু সময় পিছৰ পৰা আপোনালোকৰ এটা দুটা কৰি ভেৰিফাই হ'ব কাৰণে বা এপ্ৰুভ হ'ব কাৰণে আৰম্ভ কৰিব কাৰণ একেতে এই ব্যক্তিজনে এজন শিক্ষকৰ ডাটা চেক কৰাৰ পিছত লগে লগে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ লগে লগে এপ্ৰুভ কৰাৰ লগে লগে আপোনাৰো ইয়াতে 100% দেখুৱাব গতিকে আপোনালোকে কনষ্টেন্টলি HRMSৰ পৰ্টেল চেক কৰি থাকক আৰু এপ্ৰুভ হ'লে ভালে হ'ল ৰিজেক্ট হ'লে তাৰ সেইখিনি শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰক ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ কৈছোঁ আপোনালোকে ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে ধন্যবাদ